हेलो बंधु बान्धवीসকল কি খবৰ ভালে আছে নে মই ভালে আছো মই বৰ্তমান আমিন গাঁৱত আছো আমিন গাঁৱত মোৰ সৰু মামাৰ ঘৰত আজি আমি লোকেল ৰৌ মাছ আৰু জিকা বনাম এইফালে মাছ ভাজি আছে এয়া মাছ ভাজি থৈ আছে এয়া জিকা আৰু আলু কাটি এনেকৈ থৈছোঁ তেনেকৈ বনাই আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব অলপ টেষ্ট কৰি মছলা নিদিলোঁ এতিয়া ভাজি ল'ম এতিয়া ৰংগুৰা দি দিলোঁ এইফালে ভাজি আছোঁ এইফালে কাটি থৈ এয়া ধুই থৈ দিছোঁ এনেকৈ এইখিনি জিকাখিনি এনেকৈ মছলা দিয়াৰ পিছত এনেকৈ দি দিলোঁ দি পেলাই অলপ লৰাই দিলোঁ লৰাই দি নিমখ দি এতিয়া ঢাকনি মাৰি থ'ম মাছখিনি এনেকৈ ভাজি ল'লোঁ চাৰিজন মানুহৰ কাৰণে মাছখিনি দিম এতিয়া চাৰিজনৰ কাৰণে 4 পিচ মাছ দি দিলোঁ আৰু ইয়াত ভাজি থোৱা আছে তাৰপিছত আৰু এয়া ভাজি থোৱা আছে ভাজিয়ে আছোঁ এয়া মোৰ মাছৰ আঞ্জাখন হৈ গ'ল ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব আপোনাৰ লাইক কমেণ্ট শ্বেয়াৰৰ কাৰণে মোৰ দ্বিতীয়টো ভিডিঅ' দিয়াৰ উৎসাহিত হওক জয় আই অসম।